Hello guys, welcome back to my YouTube channel. Egri iman gorom porise take bhilo aji petto konman thanda koru aji banam amar style lassi kene koi bana apnalokok dekhwa thikim aru ji hokale video mun notun koi sai ase teonke please subscribe kori dibo kakhot taka bell icon to all kori dibo aru logote like comment share koribole napa hoibo aru kone kone amar dhorone lassi banai khai apnaloke comment kori janabo. लस्सी बनाबोले आमाक लागिबो एया होइसे बरफ आरो यार आसे 2 চামুচ চেনি एया होइसे मिठा दৈ एया होइसे टेंगा दৈ आरो आमासे ड्राई फ्रुट्स आसिले किसमिस आरो खेजुर एगिटा सामग्रीয়ে आमाक लागिबो আজি लस्सी बनाबोले एफाले এখন চামুচ অকনমান ডাঙৰ চামুচে আমি মিঠা দৈ দিম 4 চামুচ एया होइसे मिठा दৈ ডাঙৰ চামুচেৰে আমি দিছো এয়া হৈছে আমাৰ টেঙা দৈ আমি দিম 3 চামুচ যেহেতু আমাৰ এখন ডাঙৰ চামুচ এহে আমি ইয়াত দিম 3 চামুচ মিঠা দৈ দিছো 4 চামুচ আৰু টেঙা দৈ দিছো 3 চামুচ ইয়াত দিছো চেনি 2 চামুচ আপোনাক নিজৰ সোৱাদ অনুসৰি চেনিটো দিব কম বেছি পৰিমাণে আমাৰ অকনমান মিঠা বেছিকে খাও সেইকাৰণে আমি ইয়াত 2 চামুচ দিছো আৰু ইয়াত আমি কেটুকমান বৰফৰ টুকুৰা দি দিম তাৰ পিছত আমি ভালদৰে এইখিনি ধুনিয়াকৈ ব্লেন্ড কৰি লম ইটা ধুনিয়াকৈ আমাৰ ব্লেন্ড কৰা হৈ গৈছে দেখিছনে ইমান ধুনিয়াকৈ হৈছে সম্পূৰ্ণ মিহি কৰি দিয়া হৈছে আসলে চেনিখিনিও ধুনিয়াকৈ মিহি হৈ গল এটু কোৱান্টিটিতে ৰাখিলে হল তাৰ পিছত আমি এটা গ্লাছত এটুকুৰামান বৰফৰ টুকুৰা দি পেলাই যিখিনি আমি পিছিলো দৈখিনি চেনিখিনি এইখিনি আমি এই গ্লাছটোত দি দিম মই ধুনিয়াকৈ লস্সি গ্লাছটো হৈ গৈছে এতিয়া ইয়াত আমি ইয়া ওপৰত ড্ৰাই ফ্ৰুটছ দেখুৱাইছিলো নহয় আমাৰ ওচৰত আছিল কিসমিস আৰু খেজুৰ আৰু এইখিনি আমি ধুনিয়াকৈ ডেকোৰেশন কৰি দিছো আৰু দেখিছেনে আমাৰ লস্সি হৈ গল দেখিবলৈ যিমান ধুনিয়া আছে সিমান খাবলৈ বহুত সুন্দৰ আছে আপোনালোকৰ ঘৰতে এনেকৈ ট্ৰাই কৰি চাব